নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নিকু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ট্ৰেভেল উইথ ইউ। মই এইটো আচলতে যোৱাবাৰতে শ্বুট কৰা আছিলে এই ভিডিঅ'টো, আৰু এই ভিডিঅ'টো নলবাৰীৰ বিলবেশ্বৰ মন্দিৰত শ্বুট কৰা আছিলে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে বিলবেশ্বৰ মন্দিৰত থকা এটা পুখুৰী, য'ত ৰাজহাঁহ আছে আৰু বিভিন্ন মাছ আছে। আৰু এয়া মোৰ হ'বলগীয়া মিছেছ। আচলতে মন্দিৰত সোমাব পৰা নাছিলে, সেইকাৰণে মনটো বেয়া কৰি আছে, কাৰণ মন্দিৰত কুমাৰী ছোৱালী সোমাব নাপায়। আমাৰ এই মনটো বেয়া আছিল যদিও পিছত ভাল হ'ল যেনিবা। মই ফটো তুলিব গ'লোঁ আৰু ফটো তোলাতে মই ভিডিঅ' এটা কৰিলোঁ। যেতিয়া ভিডিঅ' তোলোৱা বুলি গম পালে তেতিয়া হাঁহিলে, আৰু এনেকৈ আমি দিনটো কটাবলৈ তাত গৈছিলোঁ। সুন্দৰ ঠাই আৰু মানুহ যথেষ্ট মানুহ হয় তাত, দেখিছে আপোনালোকে পিছফালে মানুহ আছে বহুত, আৰু তেনেকৈ আমি বহুত ফটো উঠিলোঁ। আৰু এইখিনি হৈছে বিলবেশ্বৰ মন্দিৰৰ ভিতৰ ভাগ, য'ত বলি দিয়া হয়, মহ বলি দিয়া হয়, কুকুৰা বলি দিয়া হয় আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি বলি দিয়া হয়। আৰু এনেকৈ বলিহাললৈকে মহটো টানি অনা হৈছে। ইয়াৰ পিছত বলিহালৰ ভিতৰত মূৰটো সুমুৱাই দিয়া হয় মহটোৰ, তাৰপিছতহে বলি দিয়া হয়। আৰু ইয়াৰ পিছত মহটোক চাৰিওখন ভৰিত ধৰি মাটিত বগৰাই লোৱা হয়, যাতে মহটোৱে বল দিব নোৱাৰে। ইয়াৰ পিছত এজন পূজাৰী আহিব। এই পূজাৰীজনে মহটোক গলত শান্তি পানী ছটিয়াব, কাৰণ পবিত্ৰ কৰা হয় এনেকৈয়ে। আৰু ইয়াৰ পিছত বলি দিবলৈ মানুহজন আহিছে, এয়া দাওখন লৈ মাৰিলে। এনেকৈ মহটো বলি দিয়া হয়, আৰু ইয়াৰ পৰা যিখিনি মূৰটো আছে, মূৰটো লৈ কিনে মেইন মণ্ডপত ৰাখিব, আৰু ইয়াৰ পৰা তেজ যিখিনি ওলায় সেই তেজখিনি দুৰ্গা মাক খাবলৈ দিয়া হয়। আৰু এইটো এটা অন্ধবিশ্বাস, আৰু এনেকৈ শক্তি পূজা কৰা হয় দুৰ্গা মাৰ। আৰু যি নিঠৰ দেহটো আছে সেই দেহটো মানুহে কিছুমানে লৈ যায় খাবলৈ, আৰু এনেকৈ অধীৰ আগ্ৰহেৰে মানুহে চাই থাকে যে মহ কেনেকৈ বলি দিয়ে। চ' এয়া মোৰ ফাৰ্ষ্ট অনুভৱ ইয়াত গৈ কিনে। ভালেই লাগিছে, কিন্তু যেতিয়া মহ বলি দিয়া হয় তেতিয়া আচলতে মূৰটো ঘূৰাই। আৰু ইয়াৰ পিছত আমি পোনে পোনে পাঠশালাৰ ৰাৱণ বধ চাবলৈ গ'লোঁ। তাত আচলতে ৰাৱণ পোৰা হয়, আৰু এয়া বহুত বছৰ আগৰ পৰা ৰাৱণ পৰি আছে, আৰু লগতে তাত আতচবাজি দেখুওৱা হয় বহুতো। আৰু ইয়াত বহুত মানুহ হয়, আচলতে মোটামুটি 2000-3000লৈকে মানুহ হয়, এয়া দেখিছে। লগতে ইয়াত এখন ফাংচনৰ আয়োজন কৰা হয়, যাতে মানুহখিনি ধৰি ৰাখিব পাৰে। বহুত সময়লৈকে আতচবাজি দেখুৱাই থাকে। মোটামুটি 30-40 হাজাৰ মানুহ হয়। আৰু বন্ধুসকল, পাঠশালা যিহেতু নাট্য আৰু শিক্ষানগৰী, সেয়েহে ইয়াত অসমৰ বিভিন্ন ঠাইৰ পৰা বহুতো ল'ৰা ছোৱালীৰ লগতে বহুত মানুহ ইয়াত জমা হয়। আৰু এই ৰাৱণ বধৰ দিনাখন চাবলৈ ভাল লাগে, কাৰণ ইয়াত বহুত হাজাৰ হাজাৰ মানুহ ইয়াত জমা হয়, আৰু ইয়াত ফাংচন উপভোগ কৰে। লগতে ইয়াত ৰাৱণ পোৰা হয়, আৰু এই ৰাৱণ পোৰা যিটো ৰাৱণ আছে, এই ৰাৱণটো মোটামুটিকৈ 50 ফুট উচ্চতালৈকে বনোৱা হয় এই ৰাৱণৰ মূৰ্তিটো। আৰু ইয়াত বিভিন্ন আতচবাজি প্ৰদৰ্শন কৰে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আজিলৈকে বাই বাই।